জীৱনত সুখী হৈ জীয়াই থকাৰ উপায়। ১. নিজক ভাল নোপোৱা। সুখী হ'বলৈ হ'লে প্ৰথমতে নিজক ভাল পাব শিকিব লাগিব। তেতিয়াহে সুখী হ'ব পাৰিব। নহ'লে পৃথিৱীৰ দেশ বিদেশ ঘূৰি ফুৰিলেও আপুনি সুখী হ'ব নোৱাৰিব। নিজৰ মনত সুখ নাথাকিলে আপুনি ক'তো সুখ বিচাৰি নাপাব। ২. নিজক আনৰ লগত তুলনা নকৰিব। আপুনি ক'লা নে বগা, চাপৰ নে ওখ, দেখাত ভাল নে বেয়া, এইবিলাক তুলনা নকৰিব। সূৰ্য আৰু চন্দ্ৰ একে নহয়, দুয়োৰে কাম বেলেগ বেলেগ। ঠিক তেনেদৰে আপুনিও এজন ইউনিক বা অদ্বিতীয় অতুলনীয় মানুহ। গতিকে আপুনি নিজৰ জীৱনটোক আনৰ লগত তুলনা নকৰি কৰ্মক্ষেত্ৰৰ মাজেৰে আগুৱাই যাবলৈ চেষ্টা কৰক। ৩. সন্তুষ্টি নোহোৱা। সন্তুষ্টিয়ে হৈছে জীৱনৰ সুখ। আপোনাৰ জীৱনত যিখিনি আছে সেইখিনিক লৈয়ে সন্তুষ্ট হৈ আগবাঢ়ক, নহ'লে আপুনি সুখী হ'ব নোৱাৰিব। ৪. নিজক জানিবলৈ শিকক। আমি আচলতে নিজৰ বিষয়ে নাজানি ওচৰ চুবুৰীয়াৰ কি হ'ল কি নহ'ল, কি আছে কি নাই, এইবোৰ কথা মন কৰিবলৈ ভাল পাওঁ। আপুনি বেলেগৰ বিষয়ে যিমানে মন কৰিব বাদ দিব, সিমানে জীৱনত সুখী হ'ব পাৰিব। আপুনি কোন হয়, কি কৰিব পাৰে, কি ভাল পায়, কি আছে আপোনাৰ, এইবোৰৰ বিষয়ে নিজকে জানিবলৈ চেষ্টা কৰক। তেতিয়াহে জীৱনত সুখী হ'ব পাৰিব। ৫. অতীত আৰু ভৱিষ্যতৰ কথা চিন্তা কৰা। অতীত আৰু ভৱিষ্যতৰ কথা চিন্তা নকৰি বৰ্তমানত জীয়াই থাকিবলৈ শিকক। কাৰণ অতীতক আপুনি ঘূৰাই লৈ আনিব নোৱাৰে। যি হৈ গ'ল তাক আৰু ঘূৰাই পোৱা নাযায়। ভৱিষ্যত আমি দেখা নাপাওঁ। কালি কি হ'বলৈ গৈ আছে তাকে আমি ক'ব নোৱাৰোঁ। গতিকে আপুনি অতীত আৰু ভৱিষ্যতৰ কথা চিন্তা নকৰি বৰ্তমানক ভাল কৰিবলৈ শিকক। বৰ্তমানৰ সময়খিনিক ভালদৰে পাৰ কৰক। তেতিয়াহে আপুনি সুখী হ'ব পাৰিব। ৬. কাকো আশা নকৰিব। আমি যদিহে কাৰোবাক লৈ আশা কৰোঁ আৰু সময়ত গৈ সেই আশাৰ ফল নাপাওঁ, তেতিয়া আমি মনত বহুত আঘাত পাওঁ। সেইকাৰণে সুখী হ'বৰ বাবে কাকো আশা কৰিব নালাগে। ৭. কৰ্মৰ প্ৰতি আগ্ৰহী হওক। কৰ্ম অবিহনে আমাৰ জীৱনৰ কোনো পৰিচয় নাই। কৰ্মী হওক, নিজৰ কৰ্মক ভাল পাবলৈ শিকক। তেতিয়াহে আপুনি সুখী হ'ব পাৰিব। ৮. আনৰ সুখত সুখী হওক আৰু আনক সুখী কৰিবলৈ চেষ্টা কৰক। আপুনিও সুখী হ'ব পাৰিব। এই কথাখিনি হ'ব পাৰে কম সময়ত, কিন্তু আপোনাৰ গোটেই জীৱনটোত সুখী হৈ থাকিবৰ বাবে এইখিনি মনত ৰাখক। আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চাঞ্জা টল্ক চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।